এটা গৰু নহয়, এইটো আমাৰ উদীপ্ত দাস। দেখাই দেখে মোৰ ভিডিঅ'ত। উদীপ্ত দাস। মাইনা তুমি মেনকা তুমি কাৰ ব্লগ চাই আছো কোৱাচোন। লাষ্ট কৈছে তাই লগত আহিব বুলি ফাৰ্ষ্ট টাইম আজি। চ' হেল্ল' এণ্ড গুড মৰ্ণিং গাইজ, ৱেলকাম বেক। চ' হেল্ল' এণ্ড গুড মৰ্ণিং কাছো, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাস্তা ব্লগাৰ। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহি গৈছোঁ। কাতি বিহু আজি চাওক, বিনু জেঠা পুৰা একদম ৰেডি হৈ গৈছে কাতি বিহুৰ কাৰণে। কলপুলি জেঠা কলপুলি পুতে মানে ঘৰৰ আগত, তই ক'ত ঘৰৰ পিছেদি পুতচাই আহে পুবে তুই পুতচাৰ হৈ কিবা ঘৰৰ এন্ধাৰ তাৰে হগিলে কিন্তু ঘৰটো পূজা কৰা হেন কৰচোন। হা তুলসী ক'ত ৰবি সেয়া ঘৰৰ পিছতে তুলসী। কি ক'ব গাইজ, এতিয়াক লৈ কায়ো কাতি বিহু যোগাৰ চোগাৰ কৰা নাই। কি দেখোঁ আপোনালোকক, এতিয়াক লৈ যোগাৰে কৰা নাই। জিতেন দা আহি আছে, জিতেন দা ঘাঁহ কাটি লৈ আহিছে। গৰু পুৰা একদম পুইছি। কেইটা গৰু আছে জিতেন দা? পাঁচটা আছে। পাঁচটা গৰু কাৰণে ডেইলি কষ্ট কৰি আছে। গৰু কিনা মানুহ পালি হ'ল, আমি বেছি দিম। কোনোবা গৰু লগা আছে যদি কমেণ্ট কৰিব। এটা গৰু নহয়, এইটো আমাৰ উদীপ্ত দাস। দেখাই দেখে মোৰ ভিডিঅ'ত। উদীপ্ত দাস কি কৰিছে? একো কৰা নাই, মোবাইলটো নাহা হৈছে। মোবাইলটো নাহা হৈছে না, মোবাইলটোত কিবা বেলেগ আহিছে গাইজ। মোবাইলটো বৰ্তমান একো অহা নাই, মোবাইলটো ঠিক কৰি দেখাই আছোঁ আপোনালোকক। গাইজ গধূলি চাকিৰ কাৰণে যোগাৰ হৈ গৈছে। কল কাটি দিছে, চাকি কেনেকৈ দিয়ে দেখাই আছোঁ। পূৰা কাতি বিহু বুলি একদম পূৰা গ্ৰেণ্ড কাতি বিহু নহয়, জাষ্ট নৰ্মেল কাতি বিহু হ'ব। কাতি মাহ পৰিয়াল, কঙালী মাহ, পইচা ভালকৈ খৰচ কৰিব। কাতি বিহু আহি গ'ল গাইজ। ঘুমটি আহি গৈছিল, ঘুমটি মাৰিলোঁ অলপ। ঘুমটি মাৰি উঠি ভাত চাত খালোঁ। খাইতা এনে একটা আহিছোঁ। কোনোবাই কাই কি যোগাৰ কৰিছে চাব আহিছিলোঁ, পিছে একো যোগাৰে কৰা নাই বৰ্তমান। কি দুৰ্গা পূজা আহি আছে। আজি হ'ল 18 তাৰিখ, 20 তাৰিখৰ পৰা দুৰ্গা পূজা। কাই কি কাপোৰ লোৱা চাব লাগিব। আৰু মোৰ বৰ্তমান পইচা নাই, চব কাইজা কাপোৰ চাপোৰ একো ল'ব পৰা নাই। আপোনালোকে ল'ব, পূজাত যাই আছে চাবা আপোনালোকক কাপোৰ। চব ভিডিঅ' চলিছে। কাৰ ব্লগ চাই আছো? মাইনা তুমি মেনকা তুমি কাৰ ব্লগ চাই আছো কোৱাচোন। লাষ্ট কৈছে তাই লগত আহিব বুলি ফাৰ্ষ্ট টাইম আজি। আহোন আজিয়ে মই 10K কৰি দিব। 10K কৰিব নোৱাৰিলে এই মোবাইলটো চাওক, এই মোবাইলটো ঘূৰা হ'ব। বৰ্তমান ভালে আছে, কালি চাব ডিছপ্লে ভাঙব যদি 10K নহয়। কি ধুনীয়া হৈছে চাওক, ছাতি দিয়াই ধুনীয়া লগা হৈছে একদম। গাইজ পোহৰৰ অভাৱৰ কাৰণে ফ্লেছ জ্বলি লৈছোঁ। প্ৰায় আজি মই 2 কিলোমান গাজি খাইছোঁ। কালি গম পাইছে কি হওঁতে গম পাম, কালি পূৰা ৰাতিপুৱাই গম পাম। যাই পেটৰ অৱস্থা আহিল আজি। নেক্সট বাৰ আমি কাতি বিহু বা কিবা পূজা পাৰ্বণ হ'লে, পূজা মানে আৰু আহি আছে লক্ষী পূজা এনেকৈ, আজি আমি বঢ়িয়াকৈ 10 কিলোমান উঠাম। উঠে নেক্সট দিনা বিজনেছ আৰম্ভ কৰি দিম। বুটৰ কেজি কিমান চলি আছে বা বৰ্তমান, তাত কৰি 10 টকা কমত দিলেও আমাৰ বহুত বিক্ৰী হৈ যাব। আমি ভালকৈ বেচিম বিজনেছ। আপোনালোকে কৰে যদি মোক মেছেজ কৰিলে হ'ল, যোগাযোগ কৰিলে হ'ল। একেলগে গোটেই মাহে বিজনেছ কৰিম। গাইজ কেমেৰাত ৰেকৰ্ড হোৱা নাই, কিন্তু বহুত খৰচ ছাতি আছে। অৰিজিনেলকৈ দেখাব লাগিব। মিনিমাম 200 ঘৰত কৰি বেছি ছাতি দিছে ধানত। উঠোতে দেৰি হ'ল না, আৰু আন্ধাৰ হৈ গ'ল। চ' আহিব নোৱাৰিলোঁ। ছাতি ওচৰতে যেইকেইখন আছে সেইকেইখন দেখা পাব, দূৰত কেইখন দেখা পাব নাই। এই বহুত ছাতি আছে, প্ৰায় 200-300 ঘৰমান ছাতি দিছে ধানত। প্ৰত্যেকৰে কাতি বিহুটো শেষ বিহু বুলি উদযাপন কৰে। ভাল লাগে এইকাৰণে। কঙালী মাহ ভালকৈ অলপ পইচা বাচা চলিব। আৰু পূজাত যদি কোনোবাই মোক কিবা দিবা খোজে, গুগল পে' কৰি দিবা। আৰু 5,000 মান টকা মই ৰিটাৰ্ণ কৰি দিম।